নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ইউটিউব ভিডিঅ'লৈ। আশা ৰাখিছোঁ আপোনালোক সকলোৰে ভালে, মোৰো ভালে। বহুত দিন একো ভিডিঅ' দিয়া নাছিলোঁ কিয়নো একো মই কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ আৰু আজিও একো কণ্টেণ্ট মানে ইমান এটা খাচ নহয় ভিডিঅ'টো। মই ভিডিঅ'টোত এইটোৱে দেখাম মই দিনটো কিনো কৰোঁ। আৰু আজি যিহেতু শিৱৰাত্ৰি, মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে হেপী শিৱৰাত্ৰি। আশা ৰাখিম, ভগৱানক প্ৰাৰ্থনা কৰিম যাতে আপোনালোকৰ জীৱনটো সদায় সুখেৰে যায়, সুখেৰে কটায়। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত মই এই ফুলবোৰ ধুনীয়াকৈ সজাই থৈছোঁ এনেকৈ। এয়া নাম চাম নাজানো মই দেই ফুলবোৰ, এইবোৰ এপাহ কি ফুল জানো, কোনোবাই যদি জানে মোক প্লিজ কমেণ্ট কৰি জনাব। ইয়াত ফুলি আছে, তাৰপাছত ইয়াতো ধুনীয়াকৈ ফুলি আছে, পিংকি পিংকি হৈ আছে। এয়া মানে এনেকৈ যেতিয়া ফুলবোৰ ফুলি থাকে মনটোও ভাল লাগে পূৰা। ধৰক ফুলি আছে ন, ঘৰটোও দেখি পেলাই শুৱনি লাগে, নিজৰ মনটোও ভাল হৈ থাকে। আপোনালোকৰ হয়তো বহুতে মোক কোৱাও নাই বাৰু, মোৰ ইউটিউবটো খোলাৰ পৰা আজি পৰ্যন্তলৈকে মোৰ সম্পূৰ্ণ নাম, মই কি কৰোঁ, মোৰ ঘৰত কোন কোন আছে, মোৰ সম্পূৰ্ণ একো ডিটেইলছ দিয়া নাই। তো ভাবিছোঁ আজি মই সেইখিনি আপোনালোকক কওঁ, মানে মোৰ আচল নাম কি, মোৰ আচল নাম মানে মোৰ সম্পূৰ্ণ নামটো কি, মোৰ ঘৰ ক'ত, মোৰ ঘৰত কোন কোন কেনেকৈ আছে। মোৰ সম্পূৰ্ণ নাম হৈছে মিছ সঞ্জুক্তা ফুকন। মই এতিয়া বৰ্তমান ঘৰতে আছোঁ, মই একো কৰা নাই। হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলোঁ, হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়াৰ পাছত বৰ্তমান মই ঘৰতে আছোঁ। তাৰপিছত মোৰ ঘৰ হৈছে চৰাইদেউ ডিষ্ট্ৰিক্টত, মানে চৰাইদেউৰ এখন সৰু গাঁও, মথুৰাপুৰ দেওধাই গাঁও কয়। সেই দেওধাই গাঁৱত মোৰ ঘৰ হয়। মোৰ ঘৰত মোৰ মা, দেউতা, ভাইটি আৰু এগৰাকী বা আছিলে, বাক বিয়া দিলোঁ ওচৰতে। আৰু মই ঘৰতে থাকোঁ, একো মানে ধৰক মই বিএও নকৰিলোঁ, ভাবিলোঁ বিএটো কৰাতকৈ মই কিবা লাইন পঢ়োঁ। সেই লাইন পঢ়োঁ বুলি ভাবিছিলোঁ, কিন্তু ঘৰত অলপ প্ৰব্লেম হ'ল কাৰণে মই পঢ়া বাদ দিব লগাত পৰিলে। এতিয়া বৰ্তমান ঘৰতে আৰু ঘৰৰ মাহঁতৰ কামত অলপ সহায় কৰি দিওঁ। এতিয়া তাঁতো লগাই থৈছোঁ, সেই তাঁতখনো দেখাম কিনো বৈছোঁ, তেতিয়া চাই থাকক আৰু ভিডিঅ'টো। বৰ্তমান এতিয়া মই তাঁতৰ শালত বহিছোঁ। এয়া এখন মুগা ৰঙৰ গামোচা লগাই থৈছোঁ, চাব পাৰে। এয়া বুটা বাচি থৈছোঁ ইয়াত এনেকৈ। ইয়াত 4টা দিয়া আছে আৰু ইয়াত এই 3 নম্বৰ লাইনটো বাচি আছোঁ। এখন মুগা ৰঙৰ গামোচা হয়। এইটো পিয়ৰ মুগা সূতাটো নহয় দেই, এইটো জিলেলে সূতা কয়। বহুতে জানে জিলেলে সূতা কোনটো কয়। এইটো জিলেলে সূতাৰ গামোচা লগাই থৈছোঁ। মানে আগতে ৰিহা লগাইছিলোঁ, ৰিহা লগাওঁতে এইটো সূতা থাকি গৈছিলে। তো মানে আগৰ যোনখন ৰিহা লগাইছিলোঁ এখন যুটীয়াকৈ লগাইছিলোঁ, আৰু এইখনো যোনখন লগাইছোঁ গামোচাখন, এইখনো যুটীয়াকৈ হয়। কিয়নো আমাৰ বৌমাহঁতৰ লগত লগাইছিলোঁ, তেওঁলোকৰ যিহেতু সূতা আছিলে, তেওঁলোকৰ আৰু আমাৰ দুয়োখিনিৰে মানে মিলাই মিলি কৰি এই গামোচাটো লগাই লৈছোঁ। এইটো জিলেলে সূতাৰ গামোচা হয়। বৈ মানে এইকাৰণে ভাল লাগে জিলেলে সূতাটো, কিয়নো ইয়াক মানে কোনো মানে ক'বলৈ গ'লে এইটো সূতাটো পটককৈ ছিঙি নাযায়, সূতাটো মজবুত আৰু ৰাঁচখন চলাইও ভাল লাগিল, সূতাটো পিছলাচল হয়। সেইকাৰণে ভাবিলোঁ যে সূতাটো যে বাকী থাকি গ'ল, গামোচাকে লগাই লওঁ, সেইকাৰণে গামোচাটো লগাই লৈছোঁ। এয়া ভাইটিহঁতে পূৰা খেলি আছে, লুকাই লুকাই খেলি আছে পূৰা ইহঁতি। ঐ দুখ পাবি, কি যি জোৰে মাৰিছোঁ, পূৰা খেলিব লাগি গৈছে গোটেইকেইটাই। এটা চা কি লৈ লৈছে, এখন জুই জ্বলোৱা সেইখন। খেল ডিষ্টাৰ্ব নিদিওঁ, খেল থাক। এয়া তাত এতিয়া সামৰিছোঁ আৰু কাম আছে সেইখিনি। কেনেকুৱা লাগিছে ক'ব দেই গামোচাখন। কষ্ট হৈছে কিয়নো প্ৰথম এনেকৈ গামোচাত বুটা তোলা হৈছে। এইখন গামোচা মুগা ৰঙৰ। এয়া তাঁতখন এতিয়া ঢাকি আছোঁ, ভালকৈ নাঢাকিলে আকৌ এইবোৰ ৰাতি বৰষুণ দি দিয়ে ন, ৰাতি বৰষুণ দি দিলে বোলে তিতিব আৰু। মানে যুটীয়াকৈ লগাইছোঁ আমি। মোৰ বা এজনীও আছে, ইহঁতি তাই বৰ্তমান ঘৰলৈ গ'ল, কিয়নো তাই হেনো ঘৰত কিবা কাম আছে বুলি তাই গুচি গ'লগৈ। এতিয়া মানে অকলে কৰিব লগাত পৰিছে। মই তাঁতখন চপাই লৈ মই পুনৰ আকৌ লগ পাই আছোঁ।
ভিডিঅ'টো কালি মই শেষ নকৰিলোঁ, মানে কালি ভিতৰত বনাইছিলোঁ শিৱৰাত্ৰিৰ দিনাখন। আজিও বা শিৱৰাত্ৰি, মানে কালি পিছত একো দিবৰ কাৰণে একো মই বিচাৰি নাপালোঁ। ভাবিলোঁ আজি কিবা এটা এনেই কৰি দি দিম। এতিয়া মই বৰ্তমান ঘৰত অকলে আছোঁ। মাহঁত কৈছিলোঁৱে, মাহঁত ওচৰৰে বমাই ঘৰলৈ গৈছে। যিহেতু কাইলৈৰ পৰা হাই ছেকেণ্ডেৰী এক্সাম আছে, তো মোৰ দাদা হয়, মোৰ সম্বন্ধত আমাৰ মানে ডাঙৰ পৰিয়ালৰ হয়। দাদাই হাই ছেকেণ্ডেৰী দিব, তাত কলম দিবলৈ গৈছে। আহোঁতে অলপ দেৰি হ'ব, সেইকাৰণে ঘৰত অকলে আছোঁ আৰু ঘৰত অকলে থাকি কাম বনবোৰ কৰি আছোঁ। তো বাকী কিনো ক'ম, এইকেইদিন একো ভিডিঅ' দিয়া নাই। কিয়নো ভিডিঅ' দিবলৈ কিবা কণ্টেণ্ট বিচাৰি পাব লাগিব ন। মই একো কণ্টেণ্টেই বিচাৰি পোৱা নাই, কিনো দিম। আকৌ যি টি দিলে হয়তো আপোনালোকে চাই ভাল নাপাবলৈও আছে। সেইকাৰণে তথাপিতো যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ আপোনাক দেখাবৰ কাৰণে। দিনটোনো মই কি কৰি থাকোঁ, দিনটো বেছিভাগ সময় মোৰ সেই তাঁত বওঁতে যায়, তাঁত বৈ থাকোঁ। শুই উঠি ঘৰৰ ইটো সিটো কাম বন কৰি ভাত পানী খাই লৈ তাঁততে বহোঁ। তাঁতত বহাৰ লগে কাম বন বেলেগ একো কৰিবই নোৱাৰোঁ, কাৰণ কি সোনকালে শেষ কৰিব লাগে। এতিয়া ফাগুণ মাহ সোমালে, ফাগুণত আকৌ গামোচা লগাম বুলি কৈছোঁ। সেইখিনি পটাপট শেষ কৰিব লাগে। তাকে শেষ নহৈছে কি সোনকালে শেষ কৰিব লাগিব। আজি মই আপোনালোকক মানে বস্তু দেখাম, কি হয় দেখাম চাব। এইজনী হৈছে মিনু। মানে মই কুকুৰ মেকুৰী বহুত ভাল পাওঁ, আৰু এজনী মিনু, মই নাম দিছোঁ মিনু। আৰু এটা আছে, সেইটো মতা, এজনী মাইকী, এজনী মিনু। হাই কদে মিনু, মিনু হাই কদে পাগলী। মানে এইপিনে পিছে পিছে লাগি ফুৰিছে, ৰাতিপুৱা শুই উঠিবৰ পৰা ৰাতি হোৱালৈকে অকল মোৰ লগতে। মই য'তে যাওঁ য'তে নাযাওঁ যাবই। আৰু মানে বিশেষকৈ এটা কথা বেছি মৰম লাগে, মাহেঁতেও কয়, মই যেতিয়া ধূপ জ্বলাওঁ ন সন্ধিয়া সময়ত, দবা কোবোৱা সময়ত মই যেতিয়া ধূপ চুপ জ্বলাওঁ, তেতিয়া মানে মোৰ লগত সদায় যায়। মানে মই যেতিয়া ধূপ জ্বলাওঁ ওচৰত গৈ বহি থাকেগৈ। এইদিনাখন হৈছিলে কি, মানে এতিয়া মই ধূপ জ্বলাব যোৱা নাছিলোঁ, মানে জ্বলামগৈ আৰু সময় হোৱা নাছিলে। মানে ইমানেই দিগদাৰ লগাইছে, ভৰিত মানে কামুৰি দুলিখা কৰিছে, যেন গাতে উঠি দিওঁ, মুঠতে ব'ল ধূপ জ্বলাব যাওঁ ব'ল, মানে সেনেকুৱা। মানে আচলতে ইহঁতক মৰম কৰা হয় ন, ইহঁতি আমাৰ মৰমটো বুজি পায়। ইহঁতি এতিয়া হয়তো আমাৰ ভাষাটো ইহঁতি বুজি পাবলৈও আছে, কাৰণ একদম সৰুৰ পৰা ইহঁতক মই মানে আমাৰ লগত থকা, আৰু মই সৰুৰ পৰাই ইহঁতক বহুত মৰম কৰোঁ। কিয়নো মোৰ কুকুৰ মেকুৰী হওক, যিকোনো জীৱ হওক, মোৰ বহুত ভাল লাগে। এতিয়া বহি আছে চাব দেই, এয়া চাওক, মিমি মিমি, কি হ'ল মিমি, কি হ'ল কয়দে, কি হ'ল, কি হ'ল, ইমান মৰম লাগে। কি হ'ল কৈ দে আকৌ, কৈ দে হেল্ল' কৈ দে, হেল্ল' কৈ দে। এয়া আমাৰ ডালিয়া ফুল অৱশেষত গৈ ফুলিলেগে, এজোপাই ফুলিছে, আৰু এইফালেতো ক'বই নালাগে, কুকুৰাই গোটেইখন খুচৰি এদাই দি দিলে। এয়া ডালিয়া ফুলহে ওলাইছে। এয়া ডালিয়া ফুল দেখিব পাৰিছে, কি ধুনীয়া দেখিছে। এইফালেও আছে এপাহ। কোনে কোনে ডালিয়া ফুল ভাল পায় ক'বচোন দেই, মোৰ হ'লে ডালিয়া ফুল ভাল লাগে। আৰু এইফালে নাৰ্জী ফুলো ফুলি আছে। ইমান ধুনীয়াকৈ ফুলনিখন দিয়া হৈছিলে, কিন্তু মানে কুকুৰাই খুচৰি এদাই দি দিলে। সেইকিদিনতে কি ধুনীয়া হৈ আছিলে, আৰু যেতিয়াই মানে নেটখন আঁতৰাই দিলে, তেতিয়াই চব চেচ দি দিলে। এয়া চাব পাৰে, পূৰা খুচৰি এদাই। এইফালে এইখন মই আজি আঁতৰাই দিছোঁ, নহ'লে ফুলবোৰ বৰ গৰম পাব। আৰু আমাৰ এতিয়া কুকুৰ পোৱালিও দি থৈছে, ভুটকি বুলি, মানে চবৰে নাম আছে। আমাৰ কুকুৰ যিমানকেইটা আছে প্ৰত্যেকৰে নাম আছে। এতিয়া যোনজনী পোৱালি, তাৰ নাম ভুটকি। তাই নোমখিনি দীঘল দীঘলকৈ নকা কুকুৰ লিখীয়া। তাই এবাৰ পোৱালি দিলে। তাই পোৱালিকেইটা কেইটামানৰ পাছত দেখাম মই, কিয়নো তাই যোনডোখৰ জেগাত তাই পোৱালিকেইটা আছে, সেইডোখৰ মানে পূৰা কাঠ জপা আছে, আমাৰ কাঠৰ বাটাম আছে, কাঠ আছে, তাৰ তলত দি থৈছে। তো এতিয়া দেখাবলৈ গ'লেও হয়তো নেদেখিবলৈ আছে। আপোনালোকক মই কেইটামানৰ পাছত দেখাম, যেতিয়া ডাঙৰ হ'ব অলপ তেতিয়া দেখাম। এতিয়া দেখাবলৈ গ'লে হয়তো তাক কামুৰিবলৈও আছে, গেকনি দিবলৈও আছে। আৰু এয়া দেখিছে, সন্ধিয়া হৈ আহি আছে, পূৰা বেলি, ৰঙা বেলি ওলালেই। পূৰা এইজোপা আমলখি গছ আমাৰ, সন্ধিয়া লাগিছে আৰু লাহে লাহে। এতিয়া সন্ধিয়া লগাৰ লগে লগেতো ঢেৰ কাম থাকে। হাঁহ কুকুৰাৰ পৰা আদি কৰি গাহৰি আছে, গৰু চৰু চব আছে, সেইবোৰ হেৰি কৰিব লাগিব।
তো আজিলৈ ভিডিঅ'টো এই চেপাজনীবোৰ আমনি দি আছে। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো বেছি আৰু আগ নবঢ়াওঁ, কেলৈ কি আৰু দেখুৱাবলগীয়াও একো নাই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট কৰি দিব, লগতে চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যদি মানে মোক ছাপোৰ্ট কৰে তেতিয়া মই আগবাঢ়ি যাবলৈ পাৰিম ন। তো প্লিজ মোক ছাপোৰ্ট কৰিব, মোক আশীৰ্বাদ কৰিব, ভগৱানক প্ৰাৰ্থনা কৰিব, মই যাতে আগুৱাই যাওঁ। তো আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। তো বাই বাই।